আমি হে গুৰুদেৱ শিষ্যৰ সেৱা গ্ৰহণ কৰোঁ। তুমি সঠিক দিন সঠিক ক্ষণতে আহি শিষ্যৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য পালন কৰি তোমাৰ গুৰুক তুমি ধন্য কৰিলা। প্ৰত্যক্ষ ৰক্তক্ষৰণ হৈছে পৰশুৰামৰ চৰণৰ পৰা। এই পথপাতি দুৰ্গম পথ হেলাৰঙে অতিক্ৰম কৰিলে পৰশুৰামে। ধন্য ৰাম। না না, পৰশুৰামৰ এই কষ্ট দূৰ কৰক। আশীৰ্বাদ কৰিছোঁ মই। অখিল অখিল অধিকাৰীবোৰ হেলাৰঙে আয়ত্ত কৰা সম্পূৰ্ণ অশিক্ষা। আজিৰ পৰাই আৰম্ভ কৰিম তোমাৰ সমস্ত অস্ত্ৰ শিক্ষা। মই যি বিদ্যা তোমাক কৰিম প্ৰদান, আজি পৰ্যন্ত কোনো স্থানে কোনো কালে কোনেও কৰা নাই উত্তম। আজিৰ পৰাই তুমি কৰিব লাগিব কঠোৰ